হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ বাবে আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আজি যেহেতু 13 আগষ্টৰ উপলক্ষে স্বাধীনতা আন্দোলনৰ বাবে সকলো ছাত্ৰ ছাত্ৰীসকলকে হাতে হাতে জাতীয় পতাকা লৈ সম্পূৰ্ণ নিজ কঠীয়াতলীখন আজি ঘূৰা হ'ব আৰু আপোনালোকে এই ভিডিঅ'খন ভালকৈ চাব পাৰিব আৰু এই ভিডিঅ'খন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে আপোনালোকে ভালকৈ চাব। আৰু আজি আমি সকলো ছাত্ৰীসকলে মিলিজুলি হাতে হাতে জাতীয় পতাকা লৈ নিজ কঠীয়াতলীলৈ ওলাই আহিছোঁ আৰু আজি সঁচাকৈ আজি বহুতেই ভাল লাগি আছে। আৰু পিছফালে আপোনালোকে চাব পাৰিছে বহুত দীঘল লাইন হৈছে, বহুতো ছাত্ৰীসকলে স্কুলখনত পঢ়ি আছে আৰু আপোনালোকে সকলোৱে মিলিজুলি ঘৰে ঘৰে জাতীয় পতাকা লগাওক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে, বেল আইকনটো ক্লিক কৰি দিব আৰু ভিডিঅ'খন ভাল লাগে কমেণ্টত জনাই দিব। আৰু অলৰেডি এতিয়া আহি নিজ কঠীয়াতলী স্কুলখনত আহি পালোঁ আৰু আপোনালোকে চাব পাৰিছে এই স্কুলখনত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকল পঢ়ি আছে আপোনালোকে চাব পাৰিব। আৰু স্কুলখন দেখাবলৈ মই ভিতৰলৈ সোমাই আছোঁ, আপোনালোকক সম্পূৰ্ণ স্কুলখন দেখাবলৈ মই আগলৈ গৈ আছোঁ। আৰু এইখনো হৈছে আমাৰ নিজ কঠীয়াতলী হাই ছেকেণ্ডেৰী স্কুল।